সূৰ্যৰ বিষয়ে আপুনি কিমান জানে? সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান? সূৰ্য পৃথিৱীতকৈ কিমান ডাঙৰ? সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়? কেতিয়াবা এইবোৰ কথা জানিবৰ ইচ্ছা গৈছিল নেকি? নে নাই? যদি ইচ্ছা গৈছিল তেতিয়াহ'লে আপোনালোকে এই প্ৰশ্নবোৰৰ উত্তৰ এই ভিডিঅ'টোতে পাব। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আহক এই বিষয়ে আজি আমি আলোচনা কৰোঁ। প্ৰথমতে কওঁ সূৰ্যৰ বয়স। সূৰ্যৰ বয়স কিমান? সূৰ্যৰ বয়স মোটামুটি 4.603 বিলিয়ন বছৰ। সূৰ্য আমাৰ সৌৰজগতৰ সকলোতকৈ ডাঙৰ। আমাৰ সূৰ্যৰ ভিতৰ ভাগৰ তাপমান 5778 কেলভিন মানে 15 মিলিয়ন ডিগ্ৰী চেলচিয়াছ। সূৰ্যটো ইমানেই ডাঙৰ যে তাত 13 লাখখন পৃথিৱী সোমাই যাব পাৰিব। সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোঁতে সময় লাগে 8.30 মিনিট। সূৰ্যৰ পৰা পৃথিৱীলৈ দূৰত্ব কিমান? সূৰ্যৰ পৰা পৃথিৱীলৈ দূৰত্ব হ'ল 150 মিলিয়ন কিলোমিটাৰ। সূৰ্যটো হ'ল গেছেৰে বনোৱা। তাত 72% হাইড্ৰজেন, 26% হিলিয়াম আৰু 2% কাৰ্বনেৰে গঠিত। সূৰ্যৰ গুৰুত্বাকৰ্ষণ বল ইমানেই বেছি যে 5.9 বিলিয়ন কিলোমিটাৰ দূৰত থকা প্লুটো সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। যদি যিকোনো বস্তু সূৰ্যৰ পৰা 20,22,000 কিলোমিটাৰ ওচৰত আহি যায় তেতিয়াহ'লে সেই বস্তুটো সূৰ্যই নিজৰ ফালে টানি লৈ যায়। যদি পৃথিৱীত আপোনাৰ ওজন 1 কেজি হয় তেতিয়াহ'লে সূৰ্যত আপোনাৰ ওজন হ'ব 27 কেজি। সূৰ্যৰ গুৰুত্বাকৰ্ষণ বল পৃথিৱীতকৈ 27 গুণ বেছি। সূৰ্যৰ ব্যাস 13,91,400 কিলোমিটাৰ, যিটো পৃথিৱীতকৈ 109 গুণেই বেছি। সূৰ্যৰ ওজন পৃথিৱীতকৈ 3,30,000 গুণ বেছি। 2003 চনত সূৰ্যই এনে এটা শক্তি এৰি দিছিল যিটো 200 মিলিয়ন হাইড্ৰজেন বমৰ বিস্ফোটৰ সমান আছিল। সৌৰজগতৰ 99.86% ওজন অকল সূৰ্যৰে হয়। সূৰ্যৰ আচল ৰং বগা। ইয়াক বাতাবৰণৰ কাৰণে ইয়াক হালধীয়া দেখা যায়। সূৰ্যগ্ৰহণ তেতিয়া হয় যেতিয়া পৃথিৱী আৰু সূৰ্যৰ মাজত চন্দ্ৰটো আহি যায়। মিল্কী ৱে গেলেক্সিখনৰতো নাম আপোনালোকে জানে। সূৰ্যই এতিয়ালৈ মিল্কী ৱে গেলেক্সিত 20 পাক ঘূৰিছে। গেলেক্সিত এপাক ঘূৰিবলৈ সূৰ্যৰ সময় লাগে 2500 লাখ বছৰ। যদি কিবা কাৰণত সূৰ্যৰ পোহৰ এক দিনৰ বাবে পৃথিৱীত নপৰা হৈ যায় তেতিয়াহ'লে কেইঘণ্টামানৰ ভিতৰতে পৃথিৱী বৰফৰ গলা এটা হৈ যাব। কি সূৰ্যই এনেকৈয়ে সদায় পোহৰ দি থাকিব নেকি? না সূৰ্যও এদিন শেষ হৈ যাব? হয়, সূৰ্যও এদিন শেষ হৈ যাব, কাৰণ যিটো জন্ম হয় তাৰ মৃত্যুও নিশ্চিত। যিকোনো তৰাৰ জন্মৰ সময় কোটি কোটি বছৰ হৈ যায়। এটা তৰাই কোটি কোটি বছৰলৈ নিজৰ পোহৰ দিব পাৰে, কিন্তু এদিন তাৰ পোহৰো শেষ হৈ যায় আৰু সেই তৰাৰ উৰ্জা শেষ হৈ যায়। কিছুমান বৈজ্ঞানিকৰ মতে আজিৰ পৰা 1.5 বিলিয়ন বছৰ পিছত সূৰ্য আজিতকৈ 10 গুণ বেছি জিলিকিব ধৰিব, যিটো কাৰণত পৃথিৱীৰ বায়ুমণ্ডলত বহুত বেয়া প্ৰভাৱ পৰিব। আজিৰ পৰা 5 বিলিয়ন বছৰ পিছত সূৰ্যৰ পোহৰ 40% বাঢ়ি যাব। সাগৰৰ পানী, নদীৰ পানী, জীৱ জন্তু চব শেষ হৈ যাব। 5.40 বিলিয়ন বছৰ পিছত সূৰ্যত থকা হাইড্ৰজেনবোৰ একেবাৰে শেষ হৈ যাব। বাকী থকা হিলিয়াম গেছবোৰকে জ্বলাব ধৰিব আৰু সূৰ্য মৰাৰ ফালে আগবাঢ়ি যাব। আজিৰ পৰা 7.70 বিলিয়ন বছৰ পিছত সূৰ্য ৰঙা দানৱ মানে ৰেড জাইণ্টৰ ৰূপ ধাৰণ কৰি ল'ব। সূৰ্য আকাৰত 200 গুণ ডাঙৰ হৈ যাব। ইয়াৰ আকাৰ বুধ গ্ৰহলৈ আহি যাব। তাৰপিছত আহিব আমাৰ পৃথিৱী, কিন্তু তেতিয়ালৈ আমাৰ পৃথিৱীত একো বাচি নাথাকিব। হয়তো আমাৰ পৃথিৱীৰ জীৱ জন্তুসকলো বেলেগ গ্ৰহত থাকিব, মানে বেলেগ গ্ৰহলৈ গুচি যাব। তাৰপিছত সূৰ্যত বাকী থাকিব অকল হিলিয়াম, আৰু সেই হিলিয়াম কাৰ্বনলৈ ৰূপান্তৰিত হ'ব ধৰিব, যিটো কাৰণত সূৰ্য আৰু বেছি ফুলিব ধৰিব। তাৰপিছত এনেকৈয়ে সূৰ্য লাহে লাহে শেষ হৈ যাব। এই প্ৰচেছটো ইমান সহজো নহয়, বহুত বিলিয়ন বছৰ পিছতহে হ'ব। ধন্যবাদ।